princess. Welcome back to our YouTube channel. আজি আমি full family ৰাঘৱ চাবলৈ গৈ আছো। আমি এটিসি মলৰ গেলেৰিয়া সিনেমা হলত আহিছ পালো। এতিয়া টিকেট কাটি আছে। এশটা ব্যস্ত চহৰ নগৰ এবাৰতে MA ফাইনেল দিব পৰীক্ষাৰ কেইদিন অনানিয়া কৰিব লাগে তাই এটা মূৰঘূৰণি বেমাৰ আছে ফেইল নকৰো চাগে ইণ্টাৰভেললৈকে কিমান দিবা ভাল লাগিছে মই 7 দি দিছো দেই 10ৰ ভিতৰত তুমি 7 দিছা 7 মা কিমান দিবি ইণ্টাৰভেললৈকে মুভিখন 10ৰ ভিতৰত 6 দিছে দেই মায়ে আৰু ভনীকো কিছুমান কলা থাকেতো ফালে চাই চাই ৰাঘৱেও বহু কাম কৰিলে সিদিনা আমিও আটাই বিয়াখন ৰঘুপতিৰ পিছত সঁচাকৈয়ে ৰাঘৱখন এখন ভাল অসমীয়া ছবি চালোঁ আপোনালোকেও পলিটিক্সৰ কথা বাদ দি অসমীয়া চিনেমা বুলি চাবলৈ আহক সঁচাকৈ ভাল লাগিলে ৰাঘৱ 10ৰ ভিতৰত 10 দিব পাৰি সঁচাকৈ ভাল লাগিছে নেজানো কিয় কিছুমান ইউটিউবাৰে কৈছে বাৰু শুনিছোঁ ৰেটিংটো খুব কম দিছে কিন্তু আমাৰ ফেমিলিৰ ফালৰ পৰা 10 to 10 বহুত ভাল লাগিছে সঁচাকৈ ভাল লাগিলে মুভিখন আপোনালোকে আহিব পাৰে চাবলৈ আহিব ৰাঘৱ সকলোৱে চাবলৈ আহিব ৰাঘৱ আপোনালোকে পৰিয়ালৰ সৈতে উপভোগ কৰক লগতে চিনেমাখনৰ পৰা এটা ধুনীয়া মেছেজো পাব